ককাইতো কিমান বছৰ হ'ল এইটো হেৰি কৰবা? আমি গম নাপাওঁ। গম নাপায় নি? আমাৰতো বহুত প্ৰতিষ্ঠা কৰিছিল। আগতে হেৰি হৈছিলে মোটামুটি আমাৰ দেউতাহঁতৰ ধৰক আজি 100 বছৰ হ'ল। 180 বছৰ। সিহঁতে গম নাপায়। আৰু আমি আচলতে 200-300 বছৰ হ'ল চাগে, পাৰ হৈ গ'ল। ব্ৰিটিছৰ দিনত কৰা কাম আছে। ব্ৰিটিছৰ দিনত কৰা কাম। তাৰ আগতে হৈছে যদি সেইটো নাজানো আৰু মুঠতে ব্ৰিটিছৰ দিনত মুঠতে কিছু বাঘেশ্বৰীৰ নাম কিয় দিয়া হ'ল সেইটো জানেনে? বাঘেশ্বৰীৰ নামটো দিয়াৰ কাৰণটো হ'ল মা দুৰ্গা। মা দুৰ্গাৰ কাৰণে। মা দুৰ্গাক বাঘৰ হেৰিটো লাগে। সেইটোৰ কাৰণে বাঘটো লাগে। সেইকাৰণে বাঘেশ্বৰীৰ নাম দিয়া হ'ল। কোনে স্থাপিত কৰিছে সেইটোতো নাই। প্ৰতিষ্ঠাপক কোনে কৰিছিল আপুনি জানে নেকি? নাই, সেইটো গম নাপায়। ঠিক আছে, ভাল লাগিল। ভাল লাগিল। দিয়ক। আহিম। ঠিক আছে। তো শুনিলে তো মানে দুৰ্গা মাৰ যিটো হেৰি থাকে মানে বাঘটো থাকে আৰু তো সেইটোৰ কাৰণে মানে এইটো নাম দিয়া হৈছে বাঘেশ্বৰী বুলি। তো এইটোৱে হ'ল বাঘেশ্বৰী টেম্পল। তো এইটোৱে হ'ল বাঘেশ্বৰী টেম্পল। তো আপোনালোকে আহিব চাবলৈ। তো ইয়াতে কেইখনমান ফটো উঠি আৰু যাওঁ। এইটোৱে।